এটা বেলেগ পাৰ্টিক বেলেগ পাৰ্টি এটা চিকৰৰ ছবি উঠাই দিওঁ নেকি ময়ো উঠো নালি হতো হৈছে ইলেকশ্যনত উঠি দিওঁ নমিনেশ্যন হোৱাটছআপ গাইজ মি ৰাজ এণ্ড ইউ গাইজ আৰ ৱাচিং মিডনাইট কিং তো বৰ্তমান আমি দুইজনে কলেজ যাব আছোঁ মানে কলেজ মানে অলপ বহুত দেৰি গেল আছিল লাগাতছে মানে ক্লাছ ফাৰ্ষ্টৰ ক্লাছটো নাপালোঁ এটা ক্লাছ আছিল আমাৰ হ'ল 10টাৰ পৰা আৰম্ভ হ'ব ন বৰ্তমান 11টাই বাজি কাৰণ মানে বহুত টাইম গাড়ী ৰখা গ'ল মানে গাড়ীয়ে নাপালোঁ তাৰপিছত বাইক লৈ আহিব লগা হৈ গ'ল আৰু ইয়াৰ ক্লাছ আৰু মৎস্য পিছত আছে এটা ক্লাছটো 12টাত আছে ইয়াত মোৰ 12টাত শেষ হ'ব তাৰপিছত 12টাৰ পৰা আৰু ইয়াত ষ্টাৰ্ট হ'ব ইয়াত ৰখা লাগিব বলক আজি আমি অলপ কলেজৰ মানে কি কৰোঁ আমি অলপ কলেজত যাই কেনেকৈ থাকোঁ এতিয়া দেখোঁ না কি বলক গাইজ ভিডিঅ'টো আমি ইয়াৰ পৰা আৰম্ভ কৰিম Every night I would paradise seems so far away. Still try to buy myself some time to get me to that place. All I want. গাড়ী পইচা আছে কৰিম পইচা আনিব পাৰে না কেনা ৰাস্তা এই ৰাস্তা ৰাস্তাটো ভাল কৰিবই নালাগে না ইয়াতে যদি বৰষুণ এজাক মাৰিলে ইয়াতে মোটামুটি ৰাস্তাত যাব পৰা যায় বিচাৰি বুলি ক'ব মানে নদীয়ান পুৰা ডাইৰেক্টলি পানী চৰকাৰখানে কি নেটে নেকি নেটে নেকি কাইও নাই চুকু নাই চৰকাৰ চুকু নাই সেইকাৰণে ভোট দিয়াৰ আগতে 7বাৰ ভাবি ল'ব যাকে মানে এইটো মেইন হয়ে হয় না বৰপেটালৈ গেলে এইটোৱে মেইন ৰাস্তা কৰে এইখিনি ৰাস্তাটো ভাল লাগে ইয়াতে বহুত এক্সিডেণ্ট আমাৰ আগতে একদিন কি হৈছে পিনকিলে এখন উল্টি নাযাইছে আমাৰ আগতে আগতে যদি উল্টি গৈছে তিৰি এটা ডাইৰেক্ট পানীত পৰি গৈছে কাকাল ডাইৰেক্ট মানে মেডিকেলত লৈ নাযাইছে হস্পিটেল আচাৰ ঠিক কৰিব লাগে কম দিনা moments later. ফাইনেলি আমি কলেজৰ ভিতৰত এণ্ট্ৰি কৰি দিলোঁ তো ৰাহুল এতিয়া বহিবাৰ আছে সেইখিনি কি কৰোঁ ক্লাছটো নকৰোঁ নেকি কিয় ইচ্ছা কৰিলে কিছু আহাটো দেৰি হ'ল ফাৰ্ষ্ট টাইমে নিচা ফাটি গ'ল না দেৰি হা এতিয়া মেমৰ ক্লাছটো কৰিলে গালিয়ে খাব লাগিব গালি খাপ কৰি পলাতে লাভ পলাবি নেকি চাউৰা কি হয় ফাৰ্ষ্ট টাইম আৰুতো কায়ো অহা নাই আজি কি বাছৰ কাৰণে মানে আহি লগৰগিলা আহিব মানে ক্লাছ ক'ত হ'ব একলাই মই হৈছোঁ ন কি ক্লাছ কেনা আৰু আমাৰ এই চকুৰ আলি ক'ত চকুৰালে কথা গম নাপাওঁ অ' ৰাহুল কাৰ লগত কথা পাতিছা হা মেমক ফোন কৰিছিলোঁ মাৰি মেমে ক'লাক যে মানে ক্লাছটো অলপ ফাক বুজিছোঁ মই বেলেগকৈ কেনেকৈ আমি এতিয়া কৈছে যে ঠিক আছে ক্লাছটো আজি কেঞ্চেল কৰি দিছোঁ এতিয়া তুমি কালি কিন্তু মিক্স নকৰা কিন্তু এইটো ফোন সঁচাকৈ মাৰিছোঁ আৰ্জেণ্ট তোমাৰ আছে পাৱাৰ নেকি কেলমেট দিছোঁ মেমে পাগলা আহিছে তো ৰাহুল এইবাৰ আমি শুনিলোঁ কি তোৰ বোলে ভোট আহিছে ভোটটো কাক দিম বুলি ভাবছা ভোটটো বৰ্তমান মই ভাবিছোঁ যোনটো বাৰতে মানে জোতা বুলি এটা মানে চান্স আছে সেতিকে দিম কিন্তু মোৰ অলপ টেনশ্যন হৈ আছে ভোট দিব ইচ্ছা নাই কিয় আৰু য'ত জুবিন দাৰে নে পাই মই ভোটটো দি কি কৰিম ভোট নেদবা পাৰোঁ মোক ঠিক নাই ভোট আৰে এটা কাম কৰা দো পাৰ্টিটো চেঞ্জ কৰি দিয়া এইবাৰ মই অলপ বেলেগকৈ ভাবিছোঁ বেলেগ পাৰ্টিক বেলেগ পাৰ্টি এটা চিকৰৰ ছবি উঠাই দিওঁ নেকি চিকৰ চোৱা দিব পৰা যায় পাৰি কিন্তু দিব পৰা যায় উঠাই দি অলপ ভিতৰত পূৰা ডাইৰেক্ট খেল পূৰা গোলমাল কৰি দিওঁ নেকি না কি পাৰা যায় আৰু কি হয়তো চাপৰ্ট কৰিবি চাপৰ্ট মোক ময়ো চাপৰ্ট উঠোঁ নালি হতো হৈছে ইলেকশ্যনত উঠি দিওঁ নমিনেশ্যন এই টাইম পাৰ হৈ গ'ল নহ'লে নমিনেশ্যন একো নাই অহা বছৰ কি অহা বছৰ নেকি আৰু 5 বছৰ পিছত 5 বছৰ পিছত
বেলেগ ইলেকশ্যন খেলিম অহা বছৰ আৰু এক বছৰ পিছত যদি বেলেগ ইলেকশ্যন দিব যি পাব সেই খালি হ'ব হ'ব এতিয়া বৰ্তমান ক'ত নেদা বোলে মই শিখৰত অলপ বেছি হৈছে মই লেট্ৰিঙৰ ভিতৰত পঠাই দিওঁ নেকি আজিৰ ভিডিঅ'টো আমি শেষ কৰিব পাৰিছিলোঁ কাৰণ ভিডিঅ' বনাই থকাৰ মাজতে এটা খুবেই দুখ লগা খবৰ মানে আমাৰ লগৰ এজন মানে ছুচাইড কৰি কিনে হেৰিছে তো ভিডিঅ'ত থ্ৰট কৰিলোঁ মানে য'তে আছে ভাই সুখত থাক কমেণ্টসকলে ৰেষ্ট ইন পিচ বুলি এটা কমেণ্ট দি দিব মানে ভাইৰ কাৰণে চ' মানে আমি আজিৰ ভিডিঅ'টো আমি ইয়াতে সামৰণি মাৰিলোঁ যদি ভিডিঅ'টো চাই ভাল পাইছে লাইক কৰিব লগতে চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু লগতে ভিডিঅ'টো শ্বেয়াৰ কৰি দিব আজিৰ ভিডিঅ'টো আমি ইয়াতে সামৰণি মাৰিলোঁ